ৱেলকাম টু মাই এছ এন ব্লগ। আপোনালোকৰ কি খবৰ? আশা কৰোঁ খবৰ নিশ্চয় ভাল। আৰু মই ধুনীয়া এটা জেগাত ফুৰিবলৈ আহিছোঁ। তো আশা কৰোঁ জেগাবোৰ আপোনালোকে চাই ভাল পাব। তো আপোনালোকক মই দেখাই আছোঁ জেগাবোৰ কেনেকুৱা। তো ব'লক দেৰি নকৰি ভিডিঅ'টো কৰোঁ আৰম্ভ। আগত 3জন গৈ আছে আৰু মই ধৰা 4জন। আৰু এই চাওক এইখন হ'ল মানে নাৰ্জাৰী না নাৰ্চাৰী কয় এইখন মানে এটা একদম ভেৰাইটিছ গছ আছে, বহুত গছ আছে কিবা কিবি মানে হাবি যাবি নেমু, তাৰপিছত মধুৰিআম, নাৰিকল গছ, তামোল গছ বহুত আছে। এনেকৈ বেৰাই বেৰাই বহুত ভাল লাগে জেগাবোৰ চাই, ভাল লাগে বেৰাই বেৰাই। সেইকাৰণে অলপ বেৰাই আছোঁ, অলপ জেগাবোৰ দেখি আছোঁ। জেগাবোৰ আপোনালোককো মই অলপ ভাবোঁ দেখাওঁ, সেইকাৰণে ঘূৰি আছোঁ। আপোনালোকে খালি চাই থাকিব। এইবিলাক জংঘলৰ মাজেদি পকা ৰাস্তাৰ মাজেদি আমি গৈ আছোঁ, ঘূৰি আছোঁ। ইফালেও জংঘল ইফালেও জংঘল, মাজেদি পকা ৰাস্তা, ইমান ধুনীয়া। মজা, সুন্দৰ জাগা। চাওক না গাইছ, সুন্দৰ জাগা এইবিলাক চাওক। ৱাও, যিও নহওক মানে এইফালে জাগাবোৰ না, ঠাইবোৰ একদম চাব লগা গাই, একদম বহুত ভাল লাগে মানে ফুৰি বহুত ভাল লাগে এই জেগাত। বহুত একদম মজা জাগা, একদম মজা বহুত মজা। আৰু এনেকুৱা ভাল লাগে এই জেগাবোৰ। ধুনীয়া ধুনীয়া জাগা ঐ চাবলৈ আহোঁ, চাই কেনে লাগিছে কোৱাচোন বাৰু। এইফালে হ'ল সূৰ্য দেৱতা আমাৰ মানে পুৰা পোহৰ দি আছে, কি ক'ম আৰু। আবেলি গাইছ অলপমান জিৰণি ল'লোঁ, মানে খোজকাঢ়ি অলপ ভাগৰ লাগিল। এইফালে এনেকৈ মোৰ পিছত আছে এইবিলাক নানান ধৰণৰ গছ, এইফালে আছে গছ। তো এনেকৈ ৰাস্তাৰ মাজতে অলপ জিৰণি ল'লোঁ আৰু গৈ আছোঁ। তো আপোনালোকে চাই থাকক। মই যিখিনি ঠাইত আহি পালোঁ না, সেইখিনিত মানে নাৰিকল গছ বেছি। তো এইফালে চাওক আপোনালোকে, এইফালে চাব পাৰে, এইফালে নাৰিকল গছ। আৰু মোৰ এই যে ইফালেও নাৰিকল গছ আছে, সেইখিনি গোটেই নাৰিকল গছ, নাৰিকল, তামোল হাবি যাবি। আৰু তামোল গছ ইয়াত না অলপ মানে বেছি মানে পোৱা নাযায়, বেছি গছ নাইয়ে। মানে ইয়াত তামোল গছ মানে এনেকুৱা আছে, মানে 100ৰ ভিতৰত 20% মানে এই তামোল গছ আছে। তো ইয়াত তামোল চব আছে, ভাল লাগিছে দেখি, মানে ভাল লাগিছে দেখি। এইকেইটা বহিছে, সিহঁতে মানে কিবা এটা দেখি আছে। আপোনালোকক দেখি আছোঁ ৰ, কি চাই আছে সিহঁতে। মাছ চাব লাগছি হয় নেকি? সঁচাকৈ মাছ কিন্তু থাকিব ইয়াতে। আপোনালোকক প্ৰথমতে দেখালোঁ, তো ইফালৰ পৰা পানীটো আছে, সেইফালে গৈছে মানে। সেই চাওক, ইয়াত মাছ থাকিব না গাইছ, কওকচোন। নতুন ফেক্টৰী, কিবা ফেক্টৰী নাজানো, আগতে নাছিলে, এইটো নতুন হৈছে এই ফেক্টৰীটো, চাব পাৰে। এইখিনি জেগা কিন্তু মস্ত লাগে, আপোনালোকে চাওক নাই, কিমান গছ আছে, চাই অনুমান কৰিব পাৰে কিমান গছ আছে। আপোনাৰ গছ আৰু তেতেলী পাৰি আছে, চাওক গাইছ। তেতেলী খাইছোঁ, তেতেলী। টেঙা না খাই আছে। তামাম টেঙা গাইছ। আপোনালোকে জানে তেতেলী কিমান টেঙা। বেংগলোৰত আহি তেতেলী খাই আছোঁ গাইছ, ভাগ্যৰ কথা। এইটো সুন্দৰ
ধুনীয়া স্কুল চাওক আৰু মাজে মাজে গৈ আছোঁ আপোনালোকে চাওক ইফালে ঘৰ ইফালে ঘৰ গৈ আছোঁ চাওক গাইছ মাজে মাজে গৈ আছোঁ চাওক চাই থাকক কেনেকৈ কৰি আছোঁ কি জেগা এইবিলাক কেনেকৈ কৰি আছোঁ আপোনালোকে চাই থাকক থাকিব খালি চাব না গাইছ সেইফালে কিমান ঘৰকেইটা চাব না গাইছ চাব না গাইছ সেইফালে চাওক না গাইছ ক'ত গৈ আছোঁ ঐ গাইছ খালি ধুনীয়াকৈ মোৰ লগতে আপোনালোকে চাই থাকক চব দেখা পাব কোন গাঁৱৰ মাজে মাজে গৈ আছোঁ চাওক বেলিটো ডুবু হ'ল বেলিটো নিজৰ কাম নিজে কৰি আছে আপোনালোকেতো গমেই পাইছে মই কি ক'ব খুজিছোঁ আৰু ইফালে এনেকুৱা মানে আছে না বেলি ডুবু গ'ল বেলি ডুবু তো মোৰ ভিডিঅ'টো এইখিনিয়ে আপোনালোকে ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি ঘণ্টা বটামটো যেন প্লিজ দবাই দিয়ে যিসকলে নতুন আহিছে সেইসকলে যেন অনুগ্ৰহ কৰি কৈছোঁ যাতে কৰে আপোনালোকে শ্বেয়াৰো কৰি দিব ভিডিঅ'টো যদি ভাল পাইছে তো সেয়াই আৰু লগ পাম একটা নেক্সট ভিডিঅ'ত তো টাটা বাই বাই চিলড্ৰেন